रायजोनि हाग्रा आरो आबहावा बिफाननि मन्थ्रि चन्द्रमोहन पटवारिया दिनै क'क्राझाराव दावबायफैदों। बिटिआर हालामनि हाग्रा आरो आबहावा संरैखाथिनि फारसे खौरां लाफैनो थाखाय दिनै आसामनि मन्थ्रि चन्द्रमोहन पटवारिया क'क्राझाराव दावबायफैनानै सेक्रेटारियेट मावखुलिनि सावराय नब्लाङाव खुंफुनाय मोनसे सावरायनाय हाबाफारियाव बाहागो लायो। बे हाबाफारियाव मन्थ्रि चन्द्रमोहन पटवारीजों लोगोसे आसामनि आबहावा आरो हाग्रा बिफाननि उफ्रा चिफ सेक्रेटारि IAS रविशंकर प्रसादआबो बाहागो लाफैयो। बेनि अनगायैबो बिटिआर हालामनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे बिटिसिनि हाग्रा बिफाननि मावफुं सोद्रोमा रन्जित बसुमतारी, रेवरेवा नारजिहारि, MLA जिरन बसुमतारी आरो क'क्राझार जिल्ला बेंगिरि बर्नाली देखा, क'क्राझारनि SP प्रातिक विजय टुबे आरो गुबुन गुबुन बिफाननि बिबानगिरिफोराबो बे सावराय हाबाफारियाव बाहागो लायो। आमार बिटिआर चिफ प्रमोद बड़ो डांगरिया, आमार गोसाईगाँवर MLA डांगरिया और आमार EM फरेस्ट और आमार एडिशनल चिफ सेक्रेटारी फरेस्ट और आमार हफ जो हेड ऑफ द फरेस्ट यादव डांगरिया और आमार DFO सकल बिटिआर अधीन थका DFO और आमी আজি आमार इयाते किछुदिन धरि आमार एटु कथा विभिन्न धरणे बातरि काकत बा अन्यान्य मिडियात सोशियल मिडियात এটা কথা প্ৰচাৰিত হৈছে যে আজি প্ৰায় 2 বছৰমান আগত প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান হোৱাৰ আগত তো ইয়াতে হলটু গাঁও যিটো আমাৰ ডিভিজন আছে আৰু ৰায়মনা এইবিলাকত প্ৰচুৰ পৰিমাণে গছ কাটিছে আৰু এই গছ কটাটো এতিয়াও মনে মনে চলি আছে সেই একেটাই চক্ৰ। গতিকে সেইকাৰণে আজি আমি ইয়াত আলোচনা কৰিলোঁ যাতে এই গছ যাতে কাটিব নোৱাৰে আৰু তাৰ উপৰিও ইয়াতে আমি এতিয়া নতুনকৈ প্লান্টেশ্যন আৰম্ভ কৰিম আৰু প্লান্টেশ্যন আৰম্ভ কৰিবলৈ আমি এটা প্ৰজেক্ট এটা আমি লৈছোঁ। সেইটো বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো প্ৰজেক্টটো প্ৰপ'জ কৰিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰজেক্টটোত তেখেতৰ সন্মতি আছে। গতিকে আমি কিছু কিছু বনাঞ্চলত অবৈধভাৱে যিসকল মানুহ বসবাস কৰি আছে আৰু তেওঁলোক আমাৰ অসমৰে খিলঞ্জীয়া মানুহ, গতিকে সেই বনাঞ্চলত তেওঁলোকক আমি অন্য ঠাইত সংস্থাপন দি তাত প্ৰায় 3000তকৈ অধিক বিঘা মাটি হেক্টৰ 3000তকৈ অধিক হেক্টৰ মাটি তাত প্লান্টেশ্যন হ'ব, মেচিভ প্লান্টেশ্যন হ'ব। সেইটো এটা ডাঙৰ প্ৰজেক্ট হ'ব। গতিকে সেই প্ৰজেক্ট সম্পৰ্কত আমি গোটেইখিনি কথা ইয়াতে আজি আলোচনা কৰিলোঁ আৰু লগতে মানস অভয়াৰণ্যখনো আমি কেনেকৈ আৰু বেছি ওপৰলৈকে লৈ যাব পাৰোঁ। বিশ্বৰ মানচিত্ৰত মানসটো ইতিমধ্যে আছেই আৰু যাতে যথেষ্ট টুৰিষ্ট ইয়ালৈকে আহিব পাৰে। গতিকে তাৰ কাৰণে মানসৰ ওপৰতো আমি কিছু কথা আমি ইয়াতে আলোচনা কৰিলোঁ। গতিকে এতিয়া বিটিআৰ আৰু আমি অসম চৰকাৰে মিলি আমি এই অঞ্চলত প্লান্টেশ্যনৰ উপৰিও মানস অভয়াৰণ্যৰ উন্নয়নকে ধৰি বিভিন্ন কামখিনি কৰাৰ কথা আমি ইয়াতে আজি আলোচনা কৰিলোঁ। সেই বিষয়ে হাতী আৰু মানুহৰ কনফ্লিক্ট বহুত বৃদ্ধি পাইছে, এইটো আমি জানিছোঁ। আৰু এইটো এইকাৰণে হৈছে যে হাতীৰো মানে খাদ্যৰ অভাৱ কেতিয়াবা কেতিয়াবা দেখা যায় যে হাতীৰো খাদ্যৰ অভাৱ বনাঞ্চলত হয়। কাৰণ এতিয়া বাৰিষাৰ সময়, তো বাৰিষাৰ সময় হ'লে তাত পানী থাকিলে তেওঁলোকে খোৱা আহাৰৰ কাৰণে খাদ্যৰ কাৰণে অসুবিধা হয় আৰু বাহিৰলৈকে ওলাই আহে কিয় তেওঁলোকে ধান চান খাবলৈ ওলাই আহে হাতী, আৰু তাতে মানুহৰ লগত সংঘাত এটা হয়। গতিকে আমি সেইটো ক্ষেত্ৰত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ আমি ফৰেষ্ট মন্ত্ৰী হোৱাৰ পিছত যে হাতীয়ে আচলতে কোনবিলাক খাদ্য খায় আৰু তেনেকুৱা ধৰণৰ খাদ্যসমূহ আমি জংঘলৰ ভিতৰত চব অভয়াৰণ্যসমূহত য'ত য'ত হাতী আছে তো তেনেকুৱা প্লান্টেশ্যন কৰাৰ কাৰণে আমি ইতিমধ্যে ফৰেষ্ট বিভাগক আমি ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে আৰু আমি ভাবোঁ যে এইখিনি হ'লে হাতী মানুহৰ কনফ্লিক্টটো লাহে লাহে কমি আহিব। গতিকে তেনেকুৱা ধৰণৰ কিছু কিছু লোৱাপানীৰ জংঘলৰ কথা বিস্তৃতভাৱে আলোচনা কৰা হ'ল আজি। তাত জংঘল কটাত এতিয়া বন্ধ কৰিব দিয়া হৈছে। জংঘল এতিয়া কাটি থকা নাই, আগতে কাটিছিল। সেই আগতে কাটি থকাৰ কথাখিনি যাতে আৰু পুনৰ যাতে নহয়, আৰু আগতে কাটিছিল প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চিফ নোহোৱাৰ আগতেহে এইবিলাক কাটিছিল। গতিকে এতিয়া যাতে আৰু সেইটো যাতে কাটিব নোৱাৰে তাৰ কাৰণে আমি এইটো ব্যৱস্থা আমি লৈছোঁ। আৰু উল্টাপানীৰ ক্ষেত্ৰত এটা প্ৰজেক্ট লৈছোঁ, আমি কৈছোঁ নহয় আপোনাক। গতিকে উল্টাপানী প্ৰজেক্টটোৰ ক্ষেত্ৰত আমাৰ বিটিআৰ প্ৰধানে এইটো আগভাগ লৈছিল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এইটো ক্ষেত্ৰত তেখেতে সঁহাৰি জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোক আচলতে এই গোটেইখিনি কথা চোৱাৰ কাৰণে ইয়ালৈকে আমাৰ উচ্চপদস্থ বিষয়াসকলৰ লগত আহিবলৈ মোক যোৱাকালি তেখেতে কৈছিলে আৰু সেই মাননীয় মুখ্যমন্ত্ৰী বিচৰা মতে মই আহি আজি
BTR প্ৰধান বৰবৰুৱা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতে বহুত সময় আমাৰ লগত বিভাগৰ মিটিঙত বিভাগত বিভিন্ন কথাত তেখেতে পৰামৰ্শ দিলে। বিধায়ক ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, EM ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। গতিকে আমি ভাবোঁ যে আগন্তুক দিনত আমি সকলোৱে মিলি আমাৰ এই যিটো আমাৰ গ্ৰীণ যিটো সেউজীয়া এইখন BTR সেউজীয়া অসম এইখন যাতে আমি গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু সাংবাদিক বন্ধু হিচাপে আপোনাৰ বন্ধু বান্ধৱীসকলৰো সহযোগ বিচাৰিছোঁ। পাতা হোৱা নাই, আজি খালি এনক্ৰ'চটো কেনেকৈ ৰখিব পৰা যায় আৰু তাত কেনেকৈ পুনৰ মানে ফৰেষ্টটো ডেভেলপ কৰিব পৰা যায় বা ফৰেষ্টটো ৰিজেনেৰেট কৰিব পৰা যায়, ইয়াৰ ওপৰত বেছি আলোচনা হৈছে। আৰু ইয়াত ইক' টুৰিজিমটো কেনেকৈ ডেভেলপ কৰিব পৰা যায়। আৰু এতিয়া ৰায়মনাটো নেশ্যনেল পাৰ্ক ঘোষণা কৰাৰ পিছত ৰায়মনা লাহে লাহেকৈ আৰু সুন্দৰ হৈ আহিছে। ইয়াত আমি এনিমেল ৰাখিব পাৰোঁ, বিভিন্ন জন্তু ইয়াত আনিব পাৰোঁ, এই কথাবিলাক আলোচনা হৈছে। তো মানাছ আৰু ৰায়মনা দুইটাতো হেৰিটেজটো বঢ়াও হ'ব আৰু এনিমেল ডেঞ্চিটি কি আছে আমাৰ বিভিন্ন ইয়াত আগতে যিবিলাক এনিমেল আছিলে, যিবিলাক জন্তুবিলাক আছিলে, সেই জন্তুবিলাকো পুনৰ ইয়াত আকৌ অনাৰ কাৰণে আমি কথাবিলাক আলোচনা কৰিছোঁ। গতিকে এই কামখিনি আমাৰ অসম চৰকাৰৰো এটা প্ৰায়ৰিটিত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো প্ৰায়ৰিটিত আছে। গতিকে আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে এই কামখিনি হ'ব।